নমস্কাৰ, গুড মৰ্ণিং। আৰম্ভ কৰিবলৈ লৈছোঁ মাইনা মিক্সাৰৰ অন্য এটি ব্লগ। বহুদিনৰ পিছত মই আপোনালোকৰ ওচৰত আহিছোঁ। কিছুমান ব্যস্ততাৰ বাবে মোৰ ভিডিঅ' একেবাৰে নিদিয়া বুলিয়ে ক'ব পাৰি। আজি একমাহ আগতে দিছিলোঁ নেকি লাষ্ট ভিডিঅ'টো। কিছুমানে সুধি আছে আৰু যেতিয়া মোক লগ পায় তেনেকৈ যেতিয়া সোধে ভিডিঅ' কিয় বনোৱা নাই, খুব ভাল লাগে। ভাবোঁ যে তেওঁলোকে মোৰ ভিডিঅ'ৰ কাৰণে ৱেইট কৰে, নাজানো আৰু কি বুলি ভাবি কয় সেইটো মই নাজানো বাৰু। ভালেই লাগে তথাপিও যেতিয়া মানে সোধে ভিডিঅ' কিয় দিয়া নাই, খুব ভাল লাগে। কিন্তু মোৰ কিছুমান অসুবিধাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই। আৰু আজি যদিও এই ভিডিঅ'টি আৰম্ভ কৰিছোঁ, ভিডিঅ'খিনি আজিৰ নহয়। আজি কিছুদিন পূৰ্বে আমাৰ গোটেই ঘৰখনৰ সকলোতকৈ প্ৰিচিয়াছ গিফ্ট মোৰ টুইন ভাগিন যোৱা 2022 চনৰ আগষ্ট মাহৰ 9 তাৰিখে সিহঁত আমাৰ মাজলৈ আহিছিল। গতিকে সিহঁতৰ অন্নপ্ৰসন্ন হৈ গ'ল আজি কিছুদিন পূৰ্বে। কেনেকৈ সিহঁতে ইমানখিনি ডাঙৰ হ'ল মানে আমাৰ কাৰণে এটা মানে সিহঁত ভগৱানৰ আশীৰ্বাদ। যিটো কণ্ডিশ্যনত সিহঁত আহিছিলে আমাৰ মাজত, আমি কোনেও আশাই কৰা নাছিলোঁ যে সিহঁত আমাৰ লগত থাকিব। কিন্তু ভগৱানে কৃপা কৰিলে, হয়তো ভগৱানৰে সিহঁত দান। গতিকে আজি চাওঁতে সিহঁতে ভাত খাব পৰা হ'ল। আৰু ইমান ধুনীয়াকৈ দুয়োটা ইমান মৰম লগা হৈছে আৰু বায়ে ইমান ধুনীয়াকৈ যত্ন লৈছে সিহঁতৰ। সঁচাকৈ ভাল লাগে সিহঁতক দেখি, মানে বহুত শান্তি পোৱা যায়। গোটেই ঘৰখন মানে এতিয়া সিহঁতৰ লগতে ব্যস্ত। গতিকে সিহঁতৰ অন্নপ্ৰসন্নৰ কিছু ভিডিঅ' মই ৰাখিছিলোঁ, যদিও গোটেই দিনটিৰ ভিডিঅ' কৰা নহ'ল। অনুষ্ঠানত যথেষ্ট বিজিও আছিলোঁ আৰু সিদিনাখন মানে বহুত গৰম আছিল। গৰমৰ কাৰণে মোৰ ভিডিঅ' ৰখা নহ'ল আৰু বেলেগকো ভিডিঅ'টো বনাব দিয়া নহ'ল। গতিকে গোটেই দিনটিৰ ভিডিঅ' নাথাকিলেও কিছুমান মানে বিশেষ সিহঁতৰ অনুষ্ঠানৰ মানে অন্নপ্ৰসন্নৰ যিটো বিশেষ মুহূৰ্ত সেইখিনি ৰাখিছিলোঁ। গতিকে সেইখিনিকে স্মৃতিস্বৰূপে মোৰ চেনেলত ৰাখি থওঁ বুলি ভাবিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ, যিহেতু বহুদিন ভিডিঅ' দিয়া হোৱা নাই। গতিকে আৰম্ভ কৰিছোঁ মোৰ অতিকৈ মৰমৰ দেহা মন আৰু আচল নাম ধৃতিস্মান ধৃতিৰাজৰ অন্নপ্ৰসন্নৰ সেই বিশেষ ভিডিঅ'টি। আৰু মই যে ভিডিঅ' দিব পৰা নাই তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আহকচোন সিহঁতৰ অন্নপ্ৰসন্নৰ সেই বিশেষ কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বলক তেতিয়াহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। দুয়োকে প্ৰথমে গা ধুৱাই লৈছে। এয়া হৈছে বাৰ ফাৰ্ষ্ট বেবী, নাম ধৃতিস্মান বৰুৱা আৰু আমাৰ মৰমৰ দেহা। চাওকচোন কিমান ধুনীয়াকৈ এনজয় কৰিছে সি, পানীত খুব ভাল পায়। আৰু এয়া হৈছে আমাৰ বাৰ সৰু পুতলাটো, নাম ধৃতিৰাজ বৰুৱা আৰু আমাৰ মৰমৰ মন। খুব নাজুক, পানীত বহিব দিওঁতে চাওকচোন কেনেকৈ ভয় খাইছে সি। তথাপিও গা ধুৱাই দিলে খুব এনজয় কৰে। দুয়োৱে খুব ভাল পায় গা ধোৱা সেই সময়খিনি। কিমান ধুনীয়াকৈ এনজয় কৰিছে দুয়োৱে। গা পা ধুৱাই মেলি দুয়োকে ৰেডি কৰিবলৈ লৈছোঁ। কিন্তু চাওকচোন সিহঁতে কি কৰি আছে এইবিলাক। দুয়োক জোকাইছে, ইটোৱে সিটোক মাৰিছে। খুব ভাল লাগে এইবিলাক চাই। আৰু আমাৰ যে সময়বিলাক এনেকৈ পাৰ হৈ যায়। গতিকে মোৰ বাহিৰৰ ভিডিঅ' একেবাৰে কৰা নহ'ল ইহঁতৰ লগত ব্যস্ত হৈ থাকোঁতে। চাওকচোন এয়া চাওক, উৎপাত চাওক। আৰু চাওক এয়া ধুনীয়াকৈ মেকআপ কৰিব দিব লৈছোঁ, কিন্তু তাৰ খোৱাৰহে মানে ক্ৰীমটো খাবলৈ লাগে তাক। আৰু এয়া ফুট দি দিছোঁ দুয়োকে ধুনীয়াকৈ। মনে কথা ক'ব ৰ'ব দেই, তাকে শুনিব দেই আপোনালোকে। মোৰ ভিডিঅ'ত মনে কথা কৈছে। আজি আমি ভাত খাম ন দেহা? আজি আমি ভাত খাম ন দেই। মাহীয়ে খুৱাই দিব দেহাক ন দেহা আমি ভাত খাম ন। কুঠো কিবা এটা ভাত খাম। আমি আজি ভাত খাম। মন ভাত খাবা? দেহা ভাত খাব নেকি? হা
এইবাৰ আহিছোঁ অন্নপ্ৰসন্নৰ মেইন কাৰ্যসূচী ভাত মুখত দিয়া। এই কাৰ্যসূচীটো অৱশ্যে মামাবিলাকে কৰে। দেহামনৰ যিহেতু মামা নাই, গতিকে আমি দেহামনৰ মাহীয়েকে এই কাৰ্যসূচীটো কৰিছোঁ। এয়া হৈছে মনক দিছে ভণ্টি পাপুৱে, আৰু আনফালে এয়া দেহাক মই ভাত মুখত দিছোঁ। খুব টোপনি লাগিছে, বেচেৰা মুখখন চাওকচোন। যিহেতু আনদিনা সিহঁতে এইটো সময়ত শুৱে, গতিকে টোপনিয়ে হেঁচা মাৰি ধৰিছে দুয়োকে, আৰু যথেষ্ট গৰমো। তথাপিও যেনিবা ফুচলাই মেলি দুয়োকে এনেদৰে নিয়মখিনিৰ কাৰণে ৰখা হৈছে। এয়া মনেও এয়া যেনে তেনে বহি আছে। তাৰ আৰু এটা খং উঠিছে, খাবলৈ মুখলৈ লৈছে আকৌ উলিয়াই আনিছে। যিহেতু খাবলৈ দিয়া নহয়, গোন্ধটোহে ল'ব দিয়া হয়, গতিকে সেইটো এটা খং। আৰু খোৱা নিয়মখিনি হোৱাৰ পাছত এনেদৰে থাল এখনত কেইপদমান বস্তু দি সিহঁতক চুবলৈ দিয়া হয়। এয়া দেহাই আঙঠি আৰু ধানৰ সিটো ল'লে, আৰু আনফালে এনেকৈ মনক দিয়া হৈছে। মনে অৱশ্যে কিতাপখন চুলে। এনেদৰে আমি সকলোৱে অলপ অলপকৈ দেহা আৰু মনৰ মুখত ভাত দি সিহঁতৰ অন্নপ্ৰসন্নৰ এই কাৰ্যসূচীটো সমাপন কৰোঁ। যিহেতু সিহঁতেও যথেষ্ট আমনি পাইছিল আৰু গৰমো আছিল। শেষত আমি সকলোৱে মিলি ভোজ ভাত খাওঁ, আৰু দেহা আৰু মন খাই বৈ ধুনীয়াকৈ টোপনি গুচি যায়। এয়া চাওকচোন কিমান ধুনীয়াকৈ শুলে দুয়োৱে। আৰু গোটেই দিনটো আমি সিহঁতৰ লগতে ব্যস্ত থকা হেতুকে মোৰ বাহিৰত ভিডিঅ' একেবাৰে কৰা নহ'ল। গতিকে কেইটামান ফটো মই এই ভিডিঅ'ৰ যোগেদি শ্বেয়াৰ কৰি ভিডিঅ'টি ইমানতে শেষ কৰিম। আৰু যদি মোৰ ভিডিঅ'টি ভাল পালে আৰু এতিয়ালৈকে যদি চাই আছে, নিশ্চয় লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজিলৈ ইমানেই। বাই।